আৰু এতিয়া বাজিছে ৰাতিপুৱা 9টা আৰু মই গা পা ধুই আহিলোঁ আৰু আজি হ'ল যে 13 জুলাই আৰু আজি মোৰ কাৰণেতো বহুত স্পেচিয়েল দিন হয়। তো এতিয়া মা আৰু মই যাম মন্দিৰলৈ, আপোনালোকক ৰেডি হৈ পিনে লগ পাই আছোঁ। আৰু এয়া মই ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু যিহেতু মন্দিৰলৈ যাম সেইকাৰণে হোৱাইট কালাৰৰে শ্বৰ্ট কুৰ্তি এটা পিন্ধি লৈছোঁ আৰু মাও ৰেডি হৈ আছে, মা ৰেডি হ'লে যাওঁ আৰু এয়া মাও ৰেডি হৈ গ'ল, এতিয়া আমি যাওঁ। আৰু মন্দিৰটো আমাৰ ওচৰতে হয়, বেছি দূৰ নহয়, সেইকাৰণে মা আৰু মই ই ৰিক্সাতে গ'লোঁ। আৰু এয়া মা আৰু মই মন্দিৰ আহি পালোঁ। আৰু এয়া ধুনীয়াকৈ মা আৰু মই সেৱা চেৱা কৰি ল'লোঁ আৰু এতিয়া ঘৰলৈকে গৈ থাকোঁ আৰু মন্দিৰটোৰ পৰিৱেশটো খুব ধুনীয়া, এবাৰ দেখুৱাই দিওঁ ৰ'ব। পুৰা গছ আছে চাৰিওফালে, ধুনীয়া একেবাৰে সেউজীয়া আৰু কাষতে এয়া কালদিয়া নদী। তাৰপাছত ঘৰত আহোঁতে মায়ে ল'লে এয়া মিঠাই আৰু কিবা কিবি। আৰু এয়া ঘৰ আহি পায়েই গ'লোঁ। আৰু এতিয়া ঘৰ আহি পালোঁ আৰু এতিয়া প্ৰসাদ খাব লৈছোঁ। মায়ে ঘৰতো শৰাই আগবঢ়াইছিলে ভগৱানক। হেই গাইজ, আৰু এতিয়া গধূলিয়েই হ'ল, ৰাতিপুৱা মন্দিৰ গ'লোঁ, আহি পিনে দুপৰীয়া ভাত পানী খাই অলপমান ৰেষ্ট ল'লোঁ আৰু এতিয়া মই শুই আছিলোঁ। বায়ে ক'লে যে তোৰ কাৰণে কেক আনিছোঁ, তো মই উঠি গ'লোঁ পুৰা একেবাৰে। উঠি মেলি এতিয়া চাওঁ যে বায়ে মোৰ কাৰণে কেনেকুৱা কেক আনিছে, কি আনিছে আৰু কেক কাটিঙো কৰোঁ আৰু আপোনালোককো দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো। Happy birthday to you. Happy birthday to you. আৰু গাইজ এইটো আপোনালোকৰ কাৰণে যে মই মাকে খুৱাই দিওঁ। মা আহিবা এফালে। টেষ্টি না? হা হা না ওচৰ লাগি দিয়া আৰু গাইজ আপোনালোকেতো দেখি পালে মই ধুনীয়াকৈ কেক কাটিং কৰিলোঁ আৰু এতিয়া মা আৰু বায়ে কিবা কিবি বনাব, ময়ো বাৰু অলপমান হেল্প কৰি দিম যিহেতু মই বনাই পিনে ভালেই পাওঁ। তো আপোনালোকে চাই থাকিব, তেতিয়া গমেই পাই যাব আজি কি বনাওঁ। তেনেহ'লে ব'লক বনাবলৈ আৰম্ভ কৰোঁ আৰু আপোনালোককো দেখুৱাওঁ। এয়া কেপচিকাম, গাজৰ, পিঁয়াজখিনি মই বাকলি গুচাই ল'লোঁ আৰু এতিয়া এইখিনি কাটি ল'ম। আৰু গাইজ এতিয়া বাজিলে 8টামান আৰু ভাবিছোঁ মই পনীৰ আৰু পোলাওখিনি বনাওঁ, বাকীখিনি মাহঁতে বনাব। সেইকাৰণে এয়া পনীৰ লৈ লৈছোঁ আৰু পনীৰখিনি এতিয়া কাটি ল'ম। আৰু আমাৰ ঘৰত সাধাৰণতে বাৰ্থডেৰ দিনাখন ভেজে খোৱা যায়, সেইকাৰণে পনীৰে লৈ লৈছোঁ, পনীৰ আৰু পোলাও বনাম বুলি ভাবিছোঁ। আৰু এয়া মই পনীৰখিনি ধুনীয়াকৈ কাটি লওঁ। আৰু পনীৰ খাই কোনে কোনে ভাল পায় জনাবচোন। আৰু এয়া পনীৰখিনি মই নিজৰ জোখমতে কাটি লৈছোঁ।
আৰু গাইজ এয়া মই বিলাহী পিঁয়াজ কেপচিকাম কাটি লৈছোঁ এইখিনি লৈছোঁ পেষ্ট কৰিবৰ কাৰণে ইয়াতে পোলাওৰ কাৰণে লৈছোঁ খিচমিচ তাৰপাছত অলপমান পনীৰ সৰু সৰুকৈ কাটি লৈছোঁ আৰু গাজৰ আৰু এয়া কাৰীৰ কাৰণে পনীৰ এয়া মই গোটেইখিনি যোগাৰ কৰি ল'লোঁ এতিয়া বনাম আৰু প্ৰথমতে ভাবিছোঁ পনীৰখিনিয়ে বনাই লওঁ সেইকাৰণে কেৰাহীখনত প্ৰয়োজনমতে তেল দি এয়া কেপচিকাম আৰু পিঁয়াজ যে কাটি ৰাখিছিলোঁ সেইখিনি দি ভাজি লৈছোঁ আৰু নিমখ হালধি একো দিয়া নাই এতিয়া মই এনেই অলপ সময়ৰ কাৰণে ভাজি লৈছোঁ আৰু পিঁয়াজ আৰু কেপচিকামখিনি ভাজ খোৱাৰ পিছত নমাই লৈছোঁ আৰু সেইখিনি তেলতে মই অলপমান হালধি দি এয়া পনীৰখিনিও ফ্ৰাই কৰি ল'ম একেধৰণে আৰু এয়া মই বনাই আছোঁ আৰু এয়া মোৰ গোটেইখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল তাৰপাছত মই ৰৈ যোৱা তেলখিনিতে আদা নহৰু পিঁয়াজ আৰু এটা বিলাহী পেষ্ট কৰি ৰাখিছিলোঁ সেইখিনি দি দিছোঁ আৰু এইখিনি অলপমান ভাজ খোৱাৰ পিছত অলপমান মছলা গুড়ি মই পানীত গুলি পিনি দি দিছোঁ আৰু এতিয়া গোটেইখিনি তেল ওলাই অহালৈকে ভালদৰে ফ্ৰাই কৰি থাকিম আৰু মই এয়া দি লৈছোঁ 1 চামুচ চয়া চচ জাষ্ট স্মেলটোৰ কাৰণে দিছোঁ ভাল লাগে এই ধৰণে দিলে খাবলৈ আৰু দেখিছেনে চয়া চচ দিয়াৰ লগে লগে কি ধুনীয়া এটা কালাৰ আহিছে তাৰপাছত মই আগতে ভাজি ৰখা গোটেইখিনি একেলগতে দি দিছোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ দুবাৰমান লৰাই ল'ম যিহেতু এইখিনি আগতে ধুনীয়াকৈ ফ্ৰাই কৰাই আছে বেছি সময় ভাজি থাকিব নালাগে এনেই এবাৰ ভালদৰে মিক্স কৰি লৈছোঁ আৰু এইখিনি ভালদৰে মিক্স হোৱাৰ পিছত এয়া মই কুহুমীয়া পানী দি দিছোঁ এইখিনি উতলিব দিম আৰু উতলি ডাঠ হ'লেই মোৰ ধুনীয়াকৈ পনীৰ ৰেডি হৈয়ে যাব আৰু হোৱাৰ আগে আগে মই এয়া প্ৰায় 1 চামুচ বাটাৰ দি দিছোঁ আৰু এয়া ৰেডি হৈয়ে গ'ল এতিয়া গেছটো অফ কৰি দিম আৰু গাইজ এতিয়া মই পনীৰ আৰু পোলাওখিনি বনালোঁ দুবিধ বস্তু বনাই একেবাৰে ঘামি জামি অৱস্থা নাই মোৰ আৰু একদম পুৰা তেলো চিটিকি পৰিল মই বনাম কিবা বস্তু আৰু মোৰ গাত তেল নিচিটিকিব কেনেকৈ হ'ব পাৰে যি কি নহওক বাৰু এতিয়া বহুত বেছি গৰম লাগিছে খোৱাৰ আগতে এবাৰ গাটো ধুই আহোঁ আৰু তাৰপিছত আপোনালোকক দেখুৱাম দেই কি বনালোঁ ভিডিঅ'টো চাই থাকিব আৰু যি বনোৱা হৈছিলে এয়া মই এখন প্লেটত উলিয়াই লৈছোঁ পৰিৱেশনৰ কাৰণে আৰু লগতে কেইখনমান এয়া ফটোও ক্লিক কৰি ল'লোঁ দেখিবলৈ কেনেকুৱা হৈছে আপোনালোকে জনাব দেই খাবলৈতো ভালেই হৈছিলে বাৰু আৰু এয়া খাই লৈ পিনে আহি গ'লোঁ আৰু আপোনালোককতো দেখুৱালোৱেই কি বনালোঁ কি খালোঁ তেনেকৈয়ে চিম্পুলকৈ খালোঁ ইমানো একো নাই তথাপিও আৰু বাৰ্থডে বুলি ক'লে কিবা এটা অকণমান কৰিলে ভাল লাগে তো এনেকৈয়ে খালোঁ আৰু আজি ভিডিঅ'টো মই এইখিনিতে শেষ কৰিম আৰু আপোনালোকে জনাবচোন ৰেচিপি ভিডিঅ' দিলে বেছি ভাল লাগে নে ভ্লগৰ লগত ৰেচিপি দিলে বেছি ভাল চাই পিনে বেছি ভাল পায় কেনেকুৱা পায় মোক জনাব আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে থেংক ইউ